सारा रावनिबो नङा उपनिर्वाचन आमगुरियाव फैबाय दा आमगुरिनिफ्राय ओरै नैबे जाहैबाय आमगुरिनि दा बेवहाय जोबोद गोबां जानाय लोगोफोर শ্রদ্ধার আমার সুলতান আলম ডাঙরিয়াকে আদি করে আমার জিলা বিপিএফ বা সেন্ট্রাল বিপিএফ আর আমার ব্লক আর প্রাইমারি বিপিএফর সম্মানীয় বিষয়ববীয়া আর কর্মকর্তা আপোনালোকক অলপ আগতে আমাৰ বাইদেউসকলে আপোনালোকে জানিবলগীয়া বহুখিনি কথা হয়তো কৈ গ'ল যে শুদ্ধ কুমাৰ বসুমতাৰী আমার বিপিএফ দলের প্রার্থী কি সম্ভাবনা নাই জিতার কোনো অঙ্ক নাই আর আজিৰ দিনত প্রমোদ বড়ো ডাঙরিয়া যেটো ইউপিপিএল দল একেবারে অবস্থা বেয়া ইউপিপিএল দলের অবস্থা একেবারে এনেকা বেয়া যে মানে শোচনীয় অবস্থা দুর্বল যেনেকা পানী দিলেও কিছুমানহে মৰি যোৱা গছ সেইটো জীয়াত নহয় ঠিক তেনেকুৱা প্ৰমোদ বড়োৰ অৱস্থা কাৰণ আগতে এটা ভুল বুজি মানে মানুহে অলপ তেখেতৰ যিটো ফচলীয়া মিছা কথা এই মিছা কথাটো বিশ্বাস কৰি মানুহে ভোট দিছিলে যিমানখিনি এই অলপ আগতে আমাৰ কৈ গ'ল কেনেকৈ যে আমাৰ ৰাইজক ঠগালে সেই কথাবিলাক এতিয়া ৰাইজে বুজি পালে যে প্ৰমোদ বড়ো ডাঙৰীয়াক আমি তার কথাটো বিশ্বাস কৰি আমি ভোট দিছিলোঁ কিন্তু তেখেতে যে এক নম্বৰ 100% মিছলীয়া ব্যক্তি আৰু এই দলটো যে মিছলীয়া ৰাজনৈতিক দল সেই কথাটো বুজি পাই আজি অৱস্থা বেয়া তাৰ কাৰণে কি কৰিছে আজি ইউপিপিএলৰ হৈ তেখেতসকলে যিটো বলে নোৱাৰে তাৰ কাৰণে আজি অসমৰ মুখ্যমন্ত্ৰীক মাতি আনিছে লগতে কোনোবা অশোক সিংহাল বলে অশোক সিংহাল কেবিনেট মন্ত্ৰী বলে তেখেতসকলক মাতি আনি আমাৰ বিটিচিৰ মানুহক বুজাবলৈ চেষ্টা কৰিছে সিদিনা যিটো বেংটলত মিটিং হ'ল ইয়াৰ পৰা অলপ দূৰ বেংটল হয়তো ইয়াৰহে তেখেতসকলে মানুহ দেখালি কি হ'ব এই মানুহবিলাকতো এই অঞ্চলৰে নহয় আমাৰ চিডলি সমষ্টিত ভোট দিয়া মানুহ নহয় গতিকে এই মিটিঙৰ যিখিনি মানুহ হৈছে ইয়াৰে অৰ্থই নাই আৰু নিৰ্মল কুমাৰ বসুমতাৰীক যোৱা 2000 আমাৰ 20ৰ যিটো এমচিএলএ নিৰ্বাচন তাতে হাৰাই দিছে তো এই এমএলএ ইলেকশ্যনত জিকিব পাৰিব এমএলএ ইলেকশ্যনটো 5টা এমচিএলএ সমষ্টি আছে তো এই 5টাৰে দুখন গোটাই আমাৰে লোক গতিকে তেখেতে জিকিব পৰা অংক নাই আৰু প্ৰমোদ বড়ো তেখেতৰ কথাটো আৰু নামানে কোনো মানুহে মিছা কথা তেখেতে মাটিৰ পট্টা দিম বুলি কৈছিলে চৰকাৰ আহিব দিয়ক ইউপিপিএলৰ আমাক সহায় কৰক 3 মাহৰ ভিতৰতে আমি মাটিৰ পট্টা যিসকলৰ নাই তেখেতসকলক দিম কিন্তু ক'ত মাটিৰ পট্টা দিলে তেখেতসকলেতো উচ্ছেদ অভিযান কৰিলে হানি পাট্টা হৈ গ'ল নহ'লে মা খালামখো এই আমাৰ চিৰাঙতে উত্তৰ অঞ্চলত গীৰ্জা ঘৰ ভাঙি দিলে বুলডোজাৰেদি গীৰ্জা ভাঙিলে গীৰ্জা বসফাইবাই মানসিনি নবাং বসফাইবাই আৰু উচ্ছেদ অভিযান খালামবাই আৰু বহুত জায়গাত তেনেকুৱা উচ্ছেদ অভিযান দিছিলে নোটিছ গোবাং গামিয়াव बिदिनो নসফাইবাগন होननानै আৰু উচ্ছেদ অভিযান কৰিম বুলি ইউপিপিএল চৰকাৰে নোটিছ দিছিলে তেতিয়া আমাৰ মহিলাৰী ছাৰে সকলো অঞ্চলত সেই নোটিছ পোৱা গাঁওবিলাখনৰ খবৰ ল'বা গৈছে যে আশ্বাস দিছে যে আপোনালোকক খেদিব নোৱাৰে উচ্ছেদ কৰি খেদিব নোৱাৰে কাৰণ আপোনালোকে বিটিচিৰ বাসিন্দা আমাৰ মহিলাৰী ছাৰে আগ্ৰামা ছাৰে যিটো চুক্তি কৰি আনিছিল সেই চুক্তি অনুযায়ী 10 ফেব্ৰুৱাৰী 2003 চনৰ পৰা তেতিয়ালৈকে যিসকলে এই অঞ্চলত বসবাস কৰি আহিছে যিমান ধৰ্মৰ মানুহ আছে যিমান আমাৰ জাতি ভাষাৰ মানুহ আছে সকলোৱে আমাৰ বিটিচিৰ বাসিন্দা 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে এই অঞ্চলত যিবিলাকে আছে
সকলোৱে BTC বাসিন্দা আৰু সেই হিচাপে সকলোৰে ইয়াতে থকাৰ অধিকাৰ আছে, সকলোৰে ভাষাৰ অধিকাৰ, সকলোৰে ধৰ্মৰ অধিকাৰ আছে আৰু আপোনালোকক উচ্ছেদ কৰিব নোৱাৰে আৰু আপোনালোকে উচ্ছেদ বন্ধ কৰক। সেই কথাটো আমাৰ ছাৰে সকলো গাঁৱতে যায় কথাবিলাক কৈছিল আৰু উচ্ছেদটো বন্ধ কৰাৰ কাৰণে চৰকাৰক অনুৰোধ কৰিছিল। আৰু যদি উচ্ছেদ জবৰদস্তি কৰে আপোনালোকে ইয়াতে থাকক, আপোনালোকক আমি থকাৰ ব্যৱস্থাবিলাক কৰি দিম বুলি আশ্বাস দিছিলে। মানুহ বিচাৰে BTC অঞ্চলৰ মানুহে, যি ব্যক্তিয়ে আমাৰ ছাৰে চিফ হৈ মহিলাৰী ছাৰে 3 চনত ছুটি কৰাৰ পিছত তেখেতে BTCৰ চিফ হৈ সমগ্ৰ BTC অঞ্চলত উন্নয়নৰ কাম কৰিছিলে। একো কৰা নাই, 15 বছৰে 17 বছৰে হাগ্ৰামা মহিলাৰীয়ে একো কৰা নাই বুলি তেখেতসকলে কৈ থাকে, কিন্তু সেই কথাটো সত্য নহয়। ৰাইজে জানে আমাৰ উত্তৰ অঞ্চলৰ মানুহবিলাকে কেনেকৈ যে ওলাই আহিছিল, কেনেকৈ যে বঙাইগাঁও চহৰত যাব লগা হৈছিলে। সেই উত্তৰ অঞ্চলৰ মানুহে বৰপেটা উত্তৰ অঞ্চলৰ মানুহে কেনেকৈ যে বৰপেটা DC অফিচত, কেনেকৈ হস্পিটেলত, কেনেকৈ ব্যৱসায় বাণিজ্য কৰাৰ কাৰণে ইমান কষ্ট কৰি সমগ্ৰ BTC অঞ্চলৰ মানুহবিলাকে কেনেকৈ টাউন চহৰত ব্যৱসায় বাণিজ্যৰ কাৰণে, অফিচ আদালতৰ কাৰণে BTC নোহোৱা অৱস্থাত আহিবলগীয়া হৈছিল, সেই কথাবিলাক সকলোৱে জানে।